হেল্ল' ফ্ৰেণ্ডছ, আজি মই এই ভিডিঅ'টিত এনে কিছুমান আজব তথা অদ্ভুত ব্যক্তিৰ লগত আপোনালোকক চিনাকি কৰোৱাম যিসকল আমাৰ মাজতে বসবাস কৰে। বন্ধুসকল, এওঁলোকক দেখিলে আপুনিও নিজ চকুৰ ওপৰতে বিশ্বাস কৰিব নোৱাৰিব, কিয়নো আমাৰ মাজতো এনেকুৱা ধৰণৰ বহুতো অদ্ভুত ব্যক্তি জীয়াই আছে। তেন্তে বলকচোন আজি এই কেইজন ব্যক্তিৰ বিষয়ে কিছুমান ভাল লগা তথ্য জানি লওঁ। বন্ধুসকল, মই সুহেব আৰু আপুনি চাই আছে জানো হাওক ইউটিউব চেনেল। ভিডিঅ'টি শেষলৈ চাব, লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নম্বৰ 5, ভিক্টোৰিয়া ৰেড। বন্ধুসকল, এই মহিলাগৰাকীক আপোনালোকে ভালদৰে চাওকচোন। দেখিবলৈ পাইছে যে এই মহিলাগৰাকীৰ মুখখন অদ্ভুত ধৰণৰ। আচলতে তেওঁ এটা ৰোগত আক্ৰান্ত আৰু এই ৰোগটোৰ নাম চিবেৰিয়াম ৰোগ। এই ৰোগটো সাধাৰণতে মানুহৰ মুখখন অলপ বেছি বৃদ্ধি পায়, যাৰ ফলত এই মহিলাগৰাকীৰ মুখখন অলপ বেছি বৃদ্ধি পালে। সৰুৰ পৰা তেওঁ এই ৰোগত আক্ৰান্ত হোৱাৰ বাবে সকলোৱে তেওঁক অদ্ভুত ধৰণে চাবলৈ আৰম্ভ কৰে, কিন্তু তেওঁৰ বাবে এইটো প্ৰতিদিনৰে সমস্যা আৰু সেইবাবে বৰ্তমান তেওঁ এডজাষ্ট হৈ পৰিছে তেওঁৰ এই মুখখনৰ লগত। আৰু বৰ্তমান সময়ত তেওঁ বহুত সুখী তেওঁৰ এই মুখখনৰ লগত, কিয়নো এই ৰোগৰ ফলতে তেওঁ আনতকৈ অলপ বেলেগ ধৰণৰ। নম্বৰ 4, ব্লু স্কিন। 2007 চনত এটা শ্বট এজন মানুহক দেখিবলৈ পোৱা যায় যাৰ ছালৰ ৰং নীলা বৰণৰ। কি আচৰিত নহয়নে? আৰু সেইবাবে এই মানুহজনক পিছলৈ ব্লু মেন বুলিও জনা যায়। আচলতে এই মানুহজনে এটা ৰোগত আক্ৰান্ত হৈছিল, যাৰ ফলত তেওঁ ডক্তৰৰ পৰামৰ্শৰ অবিহনে কিছুমান ঔষধ খাবলৈ ধৰে। কলেডিয়া চিলভাৰ নামৰ এটি দ্ৰব্য তেওঁ সেৱন কৰে, যাৰ ফলত পিছলৈ সেই ঔষধৰ ৰিয়েকশ্যন আৰম্ভ হয় আৰু ইয়াৰ ফলতে তেওঁৰ গাৰ বৰণ নীলা ৰঙৰ হৈ পৰে। আৰু সেইবাবে তেওঁ পৃথিৱীৰ এনে এজন ব্যক্তি যিজনৰ ছালৰ ৰং নীলা বৰণৰ। নম্বৰ 3, টাৰ্কিত বসবাস কৰা মেহমদ অজকি। এই ব্যক্তিজন পৃথিৱীৰ এনে এজন ব্যক্তি যিজনৰ তাত আছে বিশ্বৰ আটাইতকৈ দীঘল নাক। তেওঁৰ নাকৰ দৈৰ্ঘ্য হ'ল প্ৰায় 8.8 চেণ্টিমিটাৰ আৰু ইয়াৰ বাবে তেওঁ এটা ৱৰ্ল্ড ৰেকৰ্ডো গঢ়ি তুলিছে। 2007 চনৰ পৰা 2010 চনলৈকে তেওঁৰ এই ৱৰ্ল্ড ৰেকৰ্ডটো আছিল, কিন্তু বৰ্তমান সময়তো তেওঁৰ এই ৱৰ্ল্ড ৰেকৰ্ডটো এতিয়ালৈকে কোনেও ভংগ কৰিব নোৱাৰিলে। নম্বৰ 2, হাতৰ যুদ্ধত এই মানুহজনক কোনেও হৰুৱাব নোৱাৰে, কিয়নো এওঁৰ হাত বিশ্বৰ আটাইতকৈ ডাঙৰ হাত। বন্ধুসকল, আপোনালোকে নিজে চাওকচোন এওঁৰ হাতখন কিমান ডাঙৰ। আচলতে সৰু কালৰে পৰা এই ব্যক্তিজন এটা ৰোগত আক্ৰান্ত হৈ আছিল, যাৰ ফলত তেওঁ সৰুৰে পৰা তেওঁৰ হাত দুখন বহুত ডাঙৰ আছিল আৰু সেইবাবে তেওঁক আৰ্ম ৰেচলিঙক কোনেও হৰুৱাব নোৱাৰে। চ' বন্ধুসকল, নম্বৰ 1লৈ আগবঢ়াৰ আগতে যদি ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় এটি লাইক কৰি দিয়ক। নম্বৰ 1, ভাৰতীয় দীপক পুলুহান। আচলতে এই ল'ৰাজনৰ জন্মৰ সময়তে কিছুমান অদ্ভুত ধৰণে জন্ম হয়। আপোনালোকে ফটো কেইখন দেখি নিশ্চয় গম পাইছে আৰু সেইবাবে পিছলৈ গাঁৱৰ সকলো মানুহে তাক জোকুৱাবলৈ আৰম্ভ কৰে, যিবোৰ শুনি তাক বহুত বেয়াও লাগে। কিন্তু পিছলৈ ভাৰত চৰকাৰৰ কিছুমান সহায়ৰ বাবে এই ল'ৰাজনক অপাৰেশ্যন কৰা হয়, যাৰ ফলত বৰ্তমান সময়ত সি নিজৰ সুখী জীৱন জীয়াই আছে। চ' বন্ধুসকল, এইকেইজনে আছিল বিশ্বৰ 5জন অদ্ভুত তথা আজব ব্যক্তি। আশা কৰোঁ ভিডিঅ'টি চাই নিশ্চয় ভাল পালে আৰু সেইবাবে ভিডিঅ'টি লাইক লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ আমোদজনক ভিডিঅ' আগলৈ চাবলৈ আমাৰ চেনেলটি ইতিমধ্যে ছাবস্ক্ৰাইব কৰিছে বুলি আশা থাকিল, লগতে ঘণ্টা বাটনটো দবাই দিয়ক। তেন্তে আজি বাবে আমিখিনিয়ে লগ ধৰিম নেক্সট ভিডিঅ'ত। ধন্যবাদ। জয় আই অসম, জয় ভাৰত।